Hello guys, welcome back to my RM93 vlog. আজি আমি যাম গৌতম বস্তি সম্পূৰ্ণ আপোনালোকক নেদেখুৱাম কিন্তু অলপমান দেখুৱাম চেষ্টা কৰিম আৰু আজি ধুনীয়া বতৰ হৈ আছে সেইকাৰণে অলপ সময় ওলাই আহোঁ বুলি আৰু বহুত দিনৰ পৰা আপোনালোকক ব্লগ এটা দিব পৰা নাই আজি ভাবিছোঁ ভাল লগা মনোমোহা এটা ব্লগ দিবলৈ চেষ্টা কৰিম ওকে তেতিয়াহ'লে যাওঁ বলক আধা ৰাস্তাত গৈ আমি ফটো মাৰিলোঁ ৰীল বনালোঁ আৰু ৰীল বনাই এনে জমনি কৰা হ'ল আৰু ডায়লগ চায়লগ মৰা হ'ল ধুনীয়া পৰিৱেশ দেখি বাকী আধা ৰাস্তাত গৈ এনেকুৱা ৰাস্তা বোকা মানে বাইকখন ৰাখি থৈ যেনে তেনে খোজকাঢ়ি গৈছোঁ চেণ্ডেল এনেকুৱা বোকা লিকটীয়া লাগি ধৰিছে হাই গাইছ আমি আহি পাই গ'লোঁ আমি য'ত যাম বুলি কৈছিলোঁ গৌতম বস্তি আমি এতিয়া আহি পাইছোঁ ইয়াত চাব জি চি গ্ৰুপ CRPF GC গ্ৰুপ চেণ্টাৰ হয় এতিয়া আপোনালোকক যি বস্তু দেখাম বুলি ভাবিছিলোঁ সেইটো দেখুৱাবলৈ আমি এইফালে আহিছোঁ তো বলক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব বাকী আমি আধা ৰাস্তাত ৰৈ CRPF গ্ৰুপত আমি ৰখি আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাই থাকক ভিডিঅ'টো এণ্ডলৈকে চাওক ফ্ৰেণ্ডছ আজি বহুত বোকা বৰষুণ পৰি যোৱাৰ কাৰণে এনেকুৱা পৰিস্থিতি হৈ গ'ল আপোনালোকক দেখুৱাম যেনেকৈ দেখুৱাম বুলি ভাবিছিলোঁ তেনেকৈ দেখুৱাব পৰা নাই আৰু ফ'ৰৱে ৰাস্তা এইটো ৰাস্তা এনেকুৱা ডাঙৰ হৈছে এইফালৰ পৰা আহিব আপোনাৰ ডিফু মাঞ্জা ডিলাই হয় আৰু এনেকৈ কৰি যাব আপোনালোকৰ ডিমাপুৰ কহিমা মণিপুৰ বৰ্মাতক যাব একেবাৰে তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাই থাকিব কিন্তু চাব এনেকুৱা বোকা হৈছে গৈ আছোঁ আৰু আগৰ ফালে গৈ আপোনালোকক দেখুৱাম চাই থাকিব বন্ধুসকল হাই ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ আৰু এনেকৈ ইমান ধুনীয়া মনোমোহা দৃশ্য হৈ আছে এইফালে বৰষুণৰ পানী পোৱাৰ কাৰণে এনেকুৱা সেউজীয়া পৰিৱৰ্তন হৈছে আৰু মনোমোহা দৃশ্য আৰু আপোনালোকে সন্মুখৰ পৰা যদি চোৱা হ'লে আৰু ধুনীয়া হয় দেখিব মানে বহুত ধুনীয়া লাগিলে হয় আৰু এনেকুৱা তলত পানী আৰু সম্পূৰ্ণ সেউজীয়া সৰু সৰু বাঁহ গছ সেইবোৰ আছে আৰু আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ' আৰু দৃশ্যবোৰ মনোমোহা দৃশ্য আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ক'ব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে জেগাডোখৰ আৰু ইফালে ইণ্ডাষ্ট্ৰি বনাইছে সৰু সৰু ফেক্টৰীও আছে আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল আপোনালোকৰ হাতযোৰ কৰি হেৰি কৰিছোঁ আৰু ইয়াত মোৰ ফ্ৰেণ্ড আহিছে ফ্ৰেণ্ডক লগ পালোঁ মোৰ বন্ধুজনক দেখুৱাবলৈ চেষ্টা কৰিম আনন্দ ইংটি আৰু মোৰ ভাইটি দুটা আহিছে সিহঁতক দেখুৱাই আছোঁ হাই বুলি কৈ দিয়ক শুনো এই চাল লাগিছে আৰু এইপিনে চাওক বোকাৰ কাৰণে এই কেৰেংবোৰ উলিয়াব পৰা হোৱা নাই এনেকুৱা বোকা লিকটীয়া বোকা হৈছে আজিও কাম বন্ধ হৈছে নহ'লে অন্য দিনাখন কামবোৰ চলি থাকে দেখিবলৈ ধুনীয়া লাগে ফ'ৰৱে ৰাস্তা চাই থাকিব হেল্ল' বন্ধু বান্ধৱীসকল আৰু এটা আমি ভিডিঅ' কৰিছিলোঁ ফ'ৰৱে ৰাস্তা দেখুৱাবলৈ গৈছিলোঁ আজি বোকা ৰাস্তা হোৱাৰ কাৰণে আমি আপোনালোকক দেখুৱাব পৰা নাই এতিয়া আমি ভিডিঅ'টো ইয়াতে এণ্ড কৰিম তো আমি আৰু আয়ুৰ্বেদিকতো আহিছিলোঁ ভিডিঅ'টো দেখুৱাই দিব একবাৰ কেমেৰামেনক কৈছোঁ আৰু অহা সপ্তাহত আপোনালোকক ভাল এটা ভিডিঅ' মনোমোহা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আয়ুৰ্বেদিকৰ ৰিচাৰ্চ চেণ্টাৰ আছে ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম আহিছিলোঁ কিন্তু আজি বন্ধ আছে তো সেইটো কাৰণে আজি ইমানতে সমাপ্ত কৰিম তেতিয়াহ'লে টাটা বাই বাই জয় আই অসম